হয়, নমস্কাৰ সংবাদ বন্ধুসকল। প্ৰথমতে আপোনালোকক আটাইকে অভিনন্দন জনাইছোঁ। আজি আমাৰ ঘৰত মোৰ সৰু ল'ৰা আমাৰ কনিষ্ঠ পুত্ৰ কল্যাণ শইকীয়াৰ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সি 90.33% লাভ কৰিছে আৰু এই সফলতা আমি আচলতে যিমান আশা কৰিছিলোঁ তাতকৈ অলপ কমি গ'ল। বিশেষকৈ তাৰ অসমীয়া ছাবজেক্টটোত আমি পৰীক্ষা দিয়াৰ পিছত প্ৰতিদিনে প্ৰতিখন কুৱেশ্যন পেপাৰ চেক কৰিছিলোঁ আৰু বাকীবোৰ কুৱেশ্যন পেপাৰ আমাৰ একেবাৰে মিলিছে। কাৰণ সি এটা ডাউট থকা বুলি কৈছিলে, এটা 1 নম্বৰ কুৱেশ্যন এটা সেইটো এডভান্স মেথছত কৈছিলে যে যদি মই এইটো পাওঁ তেনেহ'লে মই 100 to 100 পাম আৰু ইতিমধ্যে সি 100 to 100 পাইছে। ছায়েন্সত 94 পাইছে, সি 94 পাম বুলি কৈছিল। মেথছত 97 কৈছিলে, সি 96 পাইছে। গতিকে বাকীবোৰ ছাবজেক্টত খুব সুন্দৰকৈ আমাৰ কেলকুলেশ্যনটো মিলি গৈছে। কিন্তু অসমীয়া ছাবজেক্টটোত সি 90+ পাম বুলি কৈছিলে, 92 ফাইনেল পাম বুলি কৈছিলে। আৰু ময়ো পেপাৰখন চেক কৰিছিলোঁ, তাৰ তেনেধৰণৰ কমন মিষ্টেক আমি পোৱা নাছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে তাত 90+ৰ সলনি তাত 69 হৈ আহিলে, যাৰ কাৰণে তাৰ পাৰ্চেণ্টটো যথেষ্ট কমি গ'ল। গতিকে সেইটোত আমাৰ অকণমান আশা থাকিল, আমি ৰিকল কৰিম বুলি ভাবিছোঁ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখন। আৰু আনহাতে মই ক'ব খোজোঁ যে আচলতে পিছপৰা গাঁও অঞ্চল বুলি কোনো কথা নাই, খেতিয়কৰ ল'ৰা বুলি কোনো কথা নাই। কাৰণ মই এজন নিজেই খেতিয়ক। যদি শিক্ষাৰ প্ৰতি সচেতনতা থাকে, যদি সজাগতা থাকে, ল'ৰা ছোৱালী যদি একাগ্ৰতা থাকে, তেনেহ'লে আচলতে কৃতকাৰ্য হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। এইবোৰ কিবা দৰিদ্ৰতা বা পৰিৱেশ এইবোৰ কোনো কাৰণতেই হেঙাৰ হ'ব নোৱাৰে। গতিকে মানুহে যদি চেষ্টা কৰে, ল'ৰা ছোৱালীয়ে যদি চেষ্টা কৰে, তেনেহ'লে নিশ্চয় সি স্পীডৰ লক্ষ্যত উপনীত হ'ব পাৰে। গতিকে অনুভৱটো খুবেই ভাল, কাৰণ আমাৰ এই অঞ্চলত ঠিক এনেধৰণৰ ৰিজাল্ট আগতে আমি খুব কমেই পাইছিলোঁ। আৰু এতিয়া অকণমান আগতে শুনিছোঁ যে তেখেত আমাৰ ল'ৰাজনী ডিষ্ট্ৰিক্ট টপাৰ হৈছে। গতিকে আমি যদি এই পৰিৱেশটো, শিক্ষাৰ পৰিৱেশটো যদি আমি আৰু অলপ আঞ্চলিকভাৱে গতি যদি সফল হ'লহেঁতেন, তেনেহ'লে হয়তো ইয়াতকৈ আৰু অধিক ফলাফল হয়তো ষ্টেণ্ড কৰিব পাৰিলেহেঁতেন। গতিকে আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে আমাৰ ওদালগুৰি জিলাত যিটো আজিলৈকে ৰিজাল্ট হোৱা নাই, অৰ্থাৎ আমি যাতে অসমৰ প্ৰথম 10টা বা 20টা স্থানৰ ভিতৰত এটা স্থান অধিকাৰ কৰিব পাৰোঁ, সেই তাৰ প্ৰতি আমি লক্ষ্য ৰখাৰ প্ৰয়োজন আছে। একচুৱেলি সি ক্লাছ 7 মানৰ পৰাই তাৰ এটা লক্ষ্য আছে যে সি মেডিকেল ছায়েন্স পঢ়িব। আৰু ইতিমধ্যে আকাশৰ আণ্ডাৰত ৰামানুজন একাডেমি বাইহাটা চাৰিআলিত তাক আমি এডমিশ্যন কৰাইছোঁ। ইণ্টিগ্ৰেটেড হিচাপে সি মেডিকেল ছায়েন্স পঢ়িব। গতিকে সি হায়াৰ ছেকেণ্ডেৰী আৰু নীটৰ যি পৰীক্ষা সি একেলগে একে বছৰতে দিয়াৰ প্ৰস্তুতি চলাইছে। আৰু ইতিমধ্যে ৰামানুজন একাডেমি বাইহাটা চাৰিআলিত তাৰ এডমিশ্যন হৈ গৈছে। কল্যাণ শইকীয়া, আজি মই নথৈ আনন্দিত হৈছোঁ আৰু এই সফলতাত মই সুখী। হয়, মই সময় লৈ পঢ়া নাছিলোঁ। যেতিয়া ভাল লাগিছিল, মনটো ভাল লাগিছিল, যেতিয়া পঢ়িছিলোঁ। হয়, মই মেডিকেল লাইনত যোৱাৰ সপোন আছে। মই ইতিমধ্যে ৰামানুজন একাডেমিত এডমিশ্যন লৈছোঁ আৰু ক্লাছো কৰি আছোঁ। হয়, হিমালয়ান একাডেমি। হয়, নম্বৰটো সোণাজুলি। মই এটাই কথা ক'ম, সদায় কনচিষ্টেণ্ট থাকিব ক'ম আৰু আজিৰ কামটো আজিয়ে কৰিব ক'ম আৰু সেয়াই নিজৰ হাৰ্ডৱাৰ্কত ফ'কাছ হয়। হয়, মোৰ মা দেউতা আছে, শিক্ষাগুৰুসকল আছে, পংকজ ছাৰ, ৰঞ্জন ছাৰ। হয়, লগ বন্ধু নাই, তেনেকৈ নাই, কিন্তু ভাল হৈছিল, লগ বন্ধু বহুত ভাল আছিল। ঘণ্টালৈ পঢ়া নাছিলোঁ, কোনোবা দিনা বেছি হৈছিল, কোনোবা দিনা কম হৈছিল, কিন্তু সদায় পঢ়িছিলোঁ। ঘণ্টাকৈ পঢ়িব নালাগে, মানে যেতিয়া ভাল লাগে সদায় পঢ়িব লাগিব, যেতিয়া ভাল লাগে তেতিয়া পঢ়িলে হ'ল। মই এডভান্সত 100 পাইছোঁ, ইংলিছত 92 পাইছোঁ, ছায়েন্সত 94, মেথছত 96, অসমীয়াত 69, হয়, 90.33।